হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি আপোনালোকক দেখাব ওলাইছোঁ অসমৰ ভিতৰত ক্লিন ভিলেজখন, মানে কি কয় চাফা গাঁওখন আমি আজি দেখাম। তো বলক আমাৰ লগত আপোনালোকে চাওক। All I've got to see. Spent all my life holding all of it closely. I played it innocent, a feel of discontent. I'm finally facing it all, fearless. Burning the bridge that keeps us. I'm here and I'm fearless. Exaggerated, that's what you assume. The story's over now, I must conclude. I am conflicted, watching where I step still, hanging in the balance, not the life I want. তো আমি আহি পালোঁ ৰংচাপাৰা। চাওক কেনেকুৱা একদম ক্লিন আৰু সকলো চাফা চাফা একদম। আমি মানে আপোনালোকে আহিলে যাব মন নকৰিব ইয়াৰ পৰা, কেনেকুৱা মানে ভাষা নাই ক'ব। আৰু দেখাম ভিতৰত, আমি এতিয়া জাষ্ট আহিয়ে পালোঁ। এয়া চাওক সকলো একদম ঘৰৰ সন্মুখত এটা এটা ডাষ্টবিন ৰাখি থৈছে সকলোৱে। তো বলক আৰু ভিতৰলৈকে যাওঁ। তো আহি পালোঁ ভিতৰত। তো আহিয়ে ফাৰ্ষ্ট আপোনালোকে চাব ইয়াত পাৰ্কিং বুলি লিখা আছে ধুনীয়াকৈ। তো তাত আমি বাইক পাৰ্ক কৰিলোঁ। এতিয়া এইটো অফিচ, ইয়াত আপোনালোকে ফটো কিবা কিবি আছে আৰু সেনেকৈ চাব পাৰিব। তো এতিয়া গাঁওবুঢ়া এজন আহি আছে আমাক দেখাবৰ বাবে। তো আমি এতিয়া চাম সকলোৱে কি কি দেখায়। তো এতিয়া মানে আমাক এখেতে ক'ব এতিয়া কেতিয়াৰ পৰা আৰম্ভ হৈছিল এইবোৰ, তো ভালকৈ বুজাই ক'ব এতিয়া। মোৰ নামটো ৰবৰ্টছন মমিন, মই ৰাংচাপাৰা গাঁওখনৰ গাঁওবুঢ়া। মই এইটো কি কথা কওঁ, মানে মোৰ ঘৰত থলুৱা মানে গাঁৱৰ মানুহ, কিন্তু অসমীয়াত কোৱাতে মানে টান হয়। তাত যি হওক মানে আমি 2000ৰ পৰা জেনেৰেল মিটিং কৰি আমি ক্লিনেছ ভিলেজটো আৰম্ভ হৈ গ'ল। এতিয়া আমাৰ নিজৰ গাঁৱৰ কাৰণে সেই জেনেৰেল মিটিঙতে আমি মেনেজমেণ্ট কমিটি পাতিছিলোঁ। মেনেজমেণ্ট কমিটিটো টনষ্টন, তাৰ ওপৰত মানে গাঁওবুঢ়া। মই 2000 চনৰ পৰা গাঁওবুঢ়া আজিলৈকে। কিন্তু 19 বছৰ হ'ল, কিন্তু যিবিলাক মানে মেনেজমেণ্ট কমিটি বছৰে চেঞ্জ হৈ যায়। এই বছৰ একো নহ'লে অহা বছৰ বেলেগ হৈ যাব, চেঞ্জ কৰি হৈ যায়। তাতে মানে জেনেৰেল মিটিঙতে আমি ৰেজলিউশ্যন 4টা ৰেজলিউশ্যন হৈছে। এটা হ'ল গাঁওখন কেনেকুৱা শান্তি কৰি ৰাখিম, ক্লিন ভিলেজ হিচাপে এইবোৰ এৱাৰ্ড পাইছে সেইটো ৰাংচাপাৰাই। এইবোৰ ইয়াত ধুনীয়াকৈ থৈ দিয়া আছে। চাওক এইটো ওপৰৰ পৰা পাইছোঁ হা। এতিয়া মানে ইয়াতে এক্সকাৰ্ছনত মানে যেতিয়া আমি এৱাৰ্ড পাইছোঁ নহয় 5 লাখ এৱাৰ্ডৰ পৰা সেই ট্ৰফিটো চেম আহিছে আমাক সেইটোৱে। আৰু আমাৰ PHC মিনিষ্টাৰ আহিছে, সেইটো আমাৰ চেঞ্জ কমপ্লেক্সটো ইনভেট কৰিব লাগছে সেইটোৱে। আৰু আমাৰ চিফ ছেক্ৰেটাৰী অহাটো ইয়াৰ এইটো চিফ ছেক্ৰেটাৰী ফটোবিলাক ইয়াতে আছে। এইটো অসমৰ চিফ ছেক্ৰেটাৰী কুমাৰ পেপাৰ চাই আহিছোঁ। তো মানে কৰে চাইছে আৰু কিন্তু আমাৰ দুখীৰ কথা মানে আমাৰ ৰাস্তাত আনকমপ্লিট হ'ব লাগছে। সেইখিনি সোমাই অকণমান মানে বেয়া হৈ আছে। যদি ৰাস্তাটো যদি কমপ্লিট হ'লে ভাল হ'ব। কাৰণ DRDটো নকৰে, কিন্তু PWD লৈছে। PWD এখন আৰম্ভ হ'ল চেণ্টাৰ দিবৰ কাৰণে। এখন যেতিয়া কমপ্লিট হয়তো আমি নাজানো, লাহে লাহে কৰিব লাগিছে। কিন্তু আমি গুৰুত্ব দিছোঁ, ইয়াতে আমি চব ফাইনেল কৰিম, কমপ্লিট কৰিম। আপোনালোকৰ ৰাস্তাটো ভাল কৰিব লাগিব, সেইটো কৈছোঁ কথা। তো আমাক সকলোখিনি জনাই দিলে আমাৰ গাঁওবুঢ়াই ইয়াৰে। তো চাই থাকক আৰু আমি ভিতৰৰ ফালে যাম।
তো আমি সকলোখিনি তাত নাম ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে। ৰেজিষ্ট্ৰেশ্যন কৰি কেনে আহিলোঁ। তো সেয়া চাওক কি ধুনীয়াকৈ চাংঘৰ বনোৱা আছে। চাওক পৰিৱেশ বহুত বহুত বেছি মানে চাফা, মানে এনেকুৱা লাগে ইয়াত আহিলে যে আমাৰ যোনটো স্বচ্ছ ভাৰত অভিযান সেইটোৰ মানে ইয়াত সাৰ্থক হোৱা যেন লাগে। মানে বহুত বেছি চাফা আৰু চাৰিওফালে মানে লেতেৰা কোনো মানে ইয়াত নাইয়ে। চাওক কেনেকুৱা মানে ধুনীয়াকৈ একদম ফুলে ফুল আৰু একদম ক্লিন মানে ক্লিন একদম ঘৰৰ মানে সকলোৰে ঘৰৰ আগত মানে ফুল ডাষ্টবিন মানে এনেকুৱা পৰিৱেশ আৰু চাওক না আৰু দেখাই আছোঁ। চাওক 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 আমি এইটো আহি পালোঁ আৰু চাওক কেনেকুৱা চাফা মানে বাঁহৰ তলবিলাকো ইমান পৰিষ্কাৰ। চাওক না ইয়াত ধুনীয়াকৈ বনাই থোৱা আছে এইবোৰ বাঁহৰে। আপোনালোকে আহিব ইয়াত বহিব পাৰিব। একদম প্লেচ আৰু বহুত সুন্দৰ। বলক আপোনালোকে আকৌ দেখাই দিম মই ভালকৈ। চাওক না ক্লিন ক্লিন ক্লিন, তাৰ বাহিৰে আৰু মানে ইয়াত বেলেগ ক'ব লগা একো নাই। চাৰিওফালে মানে ক্লিন ক্লিন ক্লিন। আহক এবাৰ সকলোৱে কম। তো সন্ধিয়া হৈ আহিল। তো এনেকুৱা ঠাই এটা মানে ঘৰলৈ যাবলৈ মন নাযায় ইয়াত আহিলে। তো ঘৰলৈ কি ক'ম আৰু ঘৰততো যাবই মন নাযায় ইয়াত আহিলে। তো সকলোৱে আহিব এবাৰ চাব, আৰুতো ঘৰত যাব লাগিবই। প্লাছ আৰু কি ক'ম চাওক আৰু আছে এইফালে আৰু দেখাম আমি। চাওক সন্ধিয়া হোৱাৰ আগতে কিমানখিনি মই দেখাব পাৰোঁ। আপোনালোকে থাকক চাই মোৰ লগতে। গাঁৱৰ ভিতৰতে এখন ধুনীয়াকৈ দোকান আছে। ইয়াত চাহ পায় আৰু সকলোখিনি লাগতিয়াল বস্তুখিনি মানুহৰ দিয়াৰ। তো কি খাম আৰু পানী খাম। তো গাঁওখনৰ মাজতে এটা চাৰ্চ আছে। তো চাৰ্চটো আছে, ছাইডত এটা চাংঘৰ আছে, দেখিব পাৰিছেনে নাই আপোনালোকে। তো চাওক চাৰ্চটো, এয়া সুমিলো চাৰ্চৰ ভিতৰত ইমান ধুনীয়াকৈ মানে আছে সকলোবোৰ। তো প্ৰে কৰি আছে। তো ময়ো প্ৰে কৰিছোঁ অকণমান যেন ভিউজ আৰু ছাবস্ক্ৰাইব হয়, মানে ছাবস্ক্ৰাইবাৰ আহে, ভিউজ বাঢ়ে যেন। তো ইয়ে প্ৰে। তো চাওক তো সন্ধিয়া হৈ আহিল, এতিয়া আমি ঘৰলৈ যাম। তো বহুত চাফা ঠাই হয়। তো এতিয়া যোৱাৰ আগতে আমি আকৌ অফিচত আমি মানে চাই কেনেকুৱা লাগিল ঠাইটোৰ বিষয়ে মানে সৰু এটা ফিডবেক টাইপ এটা দি যাম আৰু মানে দিব লাগে সেইটো ঠাইটো কেনেকুৱা লাগিল, কি হ'ব লাগে। তো গোটেইখিনি ইয়াত লিখি দিব লাগিব এতিয়া। তো আমি এতিয়া ফিডবেকটো দিওঁ আৰু আমাৰ কি কয় ইয়াৰে গাঁওবুঢ়াক ধন্যবাদ জনাওঁ। তো এতিয়া ঘৰলৈ যাবলৈ ওলালোঁ। তো আমাৰ গাঁওবুঢ়া ছাৰক বহুত ধন্যবাদ আমাক ধুনীয়াকৈ বুজাই দিয়াৰ বাবে। ধন্যবাদ থাকিল আপোনাক ভালকৈ বুজাই দিয়াৰ বাবে। তো আহিছে